আগতে সৰুতে যেতিয়া কিতাপত পঢ়ো বিহু এনেকুৱা বসন্ত এনেকুৱা নৈখনলৈ গৰু বিহুৰ দিনাখন যেতিয়া গৰুবোৰ লৈ যায় ভাবো যে চহৰত এইবোৰ সঁচাকৈ অনুভৱ মানুহে কৰিব পাৰে জানো গাঁওখনতহে দেখোন বসন্ত বেছি ধুনীয়াকৈ আহে বা অনুভৱ কৰিব পাৰে যেন লাগে কিন্তু এতিয়াতো মানুহে কয় আজিকালি আগৰ গাঁও নাই কিন্তু আচলতে যাৰ মনবোৰ সেউজীয়া হৈ থাকে তেওঁ কি চহৰ কি গাঁও চকু মুদিলেই বিহু বিহু সেই অনুভৱ কৰিব পাৰে সেই যে মৰমবোৰ ইমান সোমাই থাকে সেই যে আপোনাৰ আপোন মানুহগৰাকী কেতিয়াবা ৰুমালত আদৰেৰে হেঁপাহেৰে ৰঙা ফুলপাহ বাচি পাইছেনে কাৰোবাক যে কথাবোৰ ক'বলৈ মন যায় দিনটোত কি হ'ল কি নহ'ল বহাগ আহিছে গতিকে কাৰোবাৰ ঢোলৰ মাত দূৰতে শুনি যে সঁচাকৈ ৰাইজাই কৰি যায় আৰু গাঁওখনত সেই তাহানি দিনৰ গাঁওখন নাই নাই বুলি সকলোৱে কয় কিন্তু আচলতে বিচাৰিব জানিলে সেই গাঁওখন চাগে এতিয়াও পায় আপোনাৰ আপোনজনৰ লগত অকণমান সময় বহাগ বুলি বসন্ত বুলি নিৰলে সেয়াই চাগে বসন্তৰ সময় আপোনজনৰ লগত কটোৱা সময়বোৰ বসন্তৰ অফুৰন্ত শুভেচ্ছা আপোনালৈ আপুনি সেউজীয়া হৈ থাকক আপুনি মৰম হৈ থাকক বহাগ হৈ থাকক